Hi everyone, আজি আৰু এটা জব নোটিফিকেশন লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু আজি জবটো এটা গভৰ্নমেন্ট বেংকৰ জব হেতু অফিচাৰ লেভেলৰ জব যেটো হল Punjab and Sind Bank-ৰ লোকেল বেংক অফিচাৰ Punjab and Sind Bank ভাৰতৰ এটা নেশনালাইজ বেংকে হয় ঠিক আছে বহুত এটা নাম শুনা নাই কাৰণ ব্ৰাঞ্চ বহুত কম আছে এটো ভাৰতৰ 11টা নেশনাল টোটাল 12টা চৰকাৰী বেংক আছে এটা SBI 11টা নেশনালাইজ বেংক তাৰে এটা বেংক Punjab and Sind Bank হয় ঠিক আছে এনে IBPS PO আৰু IBPS ক্লাৰ্কৰ পৰা ইয়াত যাব পাৰে এটো ডাইৰেক্ট লোকেল বেংক অফিচাৰ বুলি এটা ডাইৰেক্ট পোষ্ট আছে হিয়াত যাব পাৰে হিয়াত যাবৰ কাৰণে কি লাগে জানেনে প্ৰথম কথা এপ্লিকেশন ষ্টাৰ্ট হৈ গৈছে 31 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট 20 এপ্ৰিলৰ আগত আপোনালোকে এপ্লাই কৰি দিয়ক ঠিক আছে কাট অফ ডেট ফৰ এক্সপেৰিয়েন্স এটা বস্তু মই এটা দেখাই আছো প্ৰথম কথা প্ৰত্যেক টোটাল 1000 মান পোষ্ট আহিছে অল ওভাৰ ইন্ডিয়াত 1000 পোষ্ট পায় তাতে অসমৰ বাবে টোটাল কেটা পোষ্ট আছে জানেনে অসমৰ বাবে টোটাল পোষ্ট আছে 50টা পোষ্ট আছে ঠিক আছে আৰু ম্যান্ডেটৰিলি আপুনি আসামিজ বড়ো বা গাৰো এইকেটা ল্যাঙ্গুৱেজ ম্যান্ডেটৰি লোকেল ল্যাঙ্গুৱেজ কেটা আপুনি জানিব লাগিব অসমৰ ঠিক আছে কাৰণ ইয়াতে এটা ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্টটো হ'ব এলিজিবিলিটি কি হ'ব এটা এলিজিবিলিটি বহুতে খুদিব আপোনাৰ এজ 20 ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব এডুকেশন কোৱালিফিকেশন কি গ্ৰেজুৱেচন হ'ব লাগিব ঠিক আছে অৰ্থাৎ ডিগ্ৰী আপুনি BSc হক BA হক BCom হক সবেই দিব পাৰিব এক্সপেৰিয়েন্স লাগিব কিন্তু ইয়াতে হেতু এটা ডাঙৰ কথা ইয়াত এক্সপেৰিয়েন্স লাগিব কি এক্সপেৰিয়েন্স হেতু চাব 18 months of experience as an officer in any scheduled commercial bank or RRB মানে আপুনি যিকোনো বেংকত বা গ্ৰামীণ বেংকত আপুনি প্ৰায় 18 মাহ মানে ধৰক 1.5 বছৰ আপুনি অফিচাৰ ৰেংকত কাম কৰিব লাগিব এটা scheduled commercial bank মানে ধৰক আপুনি চৰকাৰী বেংকো হ'ব পাৰে প্ৰাইভেট বেংকো হ'ব পাৰে scheduled commercial bankত সব আহে ঠিক আছে তাইছত ল্যাঙ্গুৱেজ কেটা জানিব লাগিব বুলি মই কলো ইয়াৰ পৰি আপোনাৰ 650 ৰ ওপৰত সিভিল স্কোৰ থাকিব লাগিব স্যালাৰি obviously লোকেল বেংক অফিচাৰ বেংকৰ অফিচাৰ হয় obviously প্ৰায় আপোনাৰ 85000 মান স্যালাৰি আহে এটো বেসিক পে হয় জাস্ট ঠিক আছে দিছ সিলেকশন প্ৰসিডিউৰ কি এটা ৰিটেন টেষ্ট হ'ব অনলাইন এক্সাম যত কি হ'ব ইংলিশ 30 নম্বৰ বেংকিং নলেজ 40 জেনাৰেল এৱাৰনেস ইকোনমি আৰু কম্পিউটাৰ এপ্টিটিউড তাৰপিছত এটা পাৰ্সোনাল ইন্টাৰভিউ হ'ব লাষ্টত এটা লোকেল ল্যাঙ্গুৱেজ টেষ্ট হ'ব ঠিক আছে তো এখিনি আছিল আমি অকমান ডিটেইলছত বস্তুটো আৰু অলপ ডিটেইলছত এক্সপ্লেইন কৰি দিবলৈ মই আপোনালোকক চেষ্টা কৰিম আহকচোন আমি অলপ ডিটেইলছত যাওঁ ঠিক আছে মই যদি ইন ডিটেইলছত বস্তুটো চাব বিচাৰো Punjab and Sind Bank আমাৰ ভাৰতৰ চৰকাৰী বেংক হয় ঠিক আছে বহুতে ভুল কৰে এটো প্ৰাইভেট বুলি ভাবি এটো চৰকাৰী বেংক হয় ইয়াতে কি পোষ্টৰ নাম কি লোকেল বেংক অফিচাৰ হয় আৰু ইয়াতে অসমৰ কাৰণে টোটাল কেটা পোষ্ট আহিছে 50টা তাৰ ভিতৰত জেনাৰেলৰ বাবে 22টা OBC 13টা SC ST 7টা তাৰপিছত আৰু আপোনাৰ EWS ৰ 5টা ঠিক আছে তো অসমৰ বাবে টোটাল 50টা পোষ্ট আহিছে এনে তো ভাৰতত মোট 1000 মান পোষ্ট আছে তাৰে অসমত 50টা পোষ্ট আছে তাৰপিছত মই অলৰেডি কলো আসামিজ বড়ো আৰু গাৰো আপোনালোকৰ থাকিব লাগিব include one vacancy for hearing impaired and one vacancy for orthopedically challenged মানে PWBD ৰিজাৰ্ভেশনও আছে আপোনাৰ এজ লিমিট কি হ'ব 20 ৰ পৰা 30 বছৰ এজন 1 মাৰ্চলৈকে আপোনাৰ 30 বছৰ মানে হে ডেট টু ওয়াইজ 1 মাৰ্চ ভিত্তিত আপোনাৰ কি বয়সটো নিৰ্ধাৰণ কৰা হ'ব 1 মাৰ্চ তাৰিখটো ভিত্তি কৰি এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব মিনিমাম 18 মাহ এক্সপেৰিয়েন্স এজ এন অফিচাৰ ইন এনি scheduled commercial bank or RRB এজন 20 এপ্ৰিল এক্সপেৰিয়েন্স তো কোনটো ডেটৰ ভিত্তিত কাউন্ট কৰা হ'ব জানেনে 20 এপ্ৰিলৰ ভিত্তিত তো এতিয়া RRB মানে কি আমাৰ অসম গ্ৰামীণ বেংক তাৰপিছত কৈছে scheduled commercial বেংকত আপোনাৰ SBI PNB ভাৰতৰ টোটাল 12টা চৰকাৰী বেংক আহিব পাৰে বা আপোনাৰ প্ৰাইভেট বেংক আহিব পাৰে যেনেকৈ HDFC Axis ICICI ঠিক আছে মানে scheduled commercial bank গুলা জানেনে প্ৰত্যেক বিলাকে প্ৰায় সবেই scheduled commercial bank হয় আপুনি যিমান বেংক দেখি আছে প্ৰায় ভাগে বেছি ভাগে অকল কোঅপাৰেটিভ বেংক কিছুমান হে নহয় scheduled commercial bank হেবিলাক যিবিলাক RBI Act 1935 ৰ সেকেন্ড শিডিউলত আছে হেবিলাকক scheduled commercial bank বুলি কোৱা হয় যিবিলাকে কমাৰ্শিয়াল বিজনেস কৰিব পাৰে তো যিকোনো বেংকত মানে আপোনাৰ 1.5 বছৰ অফিচাৰ ৰেংকত হ'ব লাগিব ঠিক আছে তাৰ এক্সপেৰিয়েন্স হলে এই এক্সামটো আপুনি দিব পাৰে ইয়াৰ উপৰি এটা ইম্পৰ্টেন্ট কথা যে এই এক্সামটো কি বিচাৰিছে আপোনাৰ ক্ৰেডিট স্কোৰ সিভিল স্কোৰ 650 ৰ ওপৰত হলে এক্সামটো দিব পাৰে মানে স্যালাৰি obviously ভাল হ'বই সিলেকশন প্ৰসিডিউৰ মই অকমান ডিটেইলছত কৈ দিও সিলেকশন প্ৰসিডিউৰ কেনেকুৱা হয় এটা ৰিটেন টেষ্ট হ'ব অনলাইন এক্সাম কভাৰিং ইংলিশ 30 নম্বৰ ইংলিশৰ
তাৰপিছত বেংকিং নলেজৰ ওপৰত 40 নম্বৰ আহিব বেংকিঙৰ বিভিন্ন নলেজ জেনাৰেল এৱাৰনেছ ইকনমি অৰ্থাৎ জেনাৰেল এৱাৰনেছৰ আপোনাৰ বেংকিং নিউজ বিলাক ইকনমি ৰিলেটেড নিউজ অবভিয়াসলি বেংকৰ এক্সামত হেবিলাকে হাই বিপিএছটো একেই 30 নম্বৰ আৰু কম্পিউটাৰ নলেজ আহিব 20 নম্বৰ তো টোটাল কিমান হল টোটাল আপোনাৰ 120 মাৰ্কস 120 মাৰ্কসৰ কোৱেশ্চন ঠিক আছে এইকেইটা সাবজেক্ট আহিব তাৰ পিছত এটা ইন্টাৰভিউ লো আপোনাক মতা হ'ব ৰিটেন টেষ্টৰ পাৰফৰমেন্সৰ ভিত্তিত ইন্টাৰভিউ লোৱা হ'ব আৰু লাষ্টত যদি আপুনি অসমীয়া হওক বড়ো হওক বা অসমীয়া যিকোনো লোকেল ল্যাঙ্গুৱেজ ক্লাস 10 থত বা ক্লাস 12 হত এজ এ সাবজেক্ট হিচাপে যদি আপোনাৰ মাৰ্কশিটত আছে সো আপুনি ইংলিশ মিডিয়ামৰো হ'ব পাৰে নো ডাউট ইংলিশ মিডিয়ামৰো হ'ব পাৰে কিন্তু যদি ক্লাস 10 ত বা 12 ত অসমীয়া সাবজেক্টও পঢ়িছে তেনেহলে এই পৰীক্ষাটো দিব নালাগে যদি নাই পঢ়া তেনেহলে লোকেল ল্যাঙ্গুৱেজ এটা টেষ্ট হ'ব ঠিক আছে বাকি যদি আৰু আমি অকমান ইন ডিটেইলস আৰু অকমান চাও এপ্লিকেশনৰ লিংকটো ক'ত থাকিব এতিয়া আৰু এটা কথা এপ্লাই কৰিবৰ কাৰণে আমাৰ ডেসক্ৰিপচনত লিংকটো দিয়া আছে assamiyajobs.in তাতে যাব পোষ্টৰ ডাইৰেক্ট তলত গুচি যাব এপ্লাই নাওত ক্লিক কৰিলে হ'ল ইমান বেছি ওয়েবসাইটত তেতিয়া গৈ থাকিব নালাগে এপ্লিকেশন ফিস জেনাৰেল ওবিসি ইডব্লিউএছ ৰ বাবে 850 প্লাস টেক্সেস আৰু এসসি এসটি আৰু পিডব্লিউডি হলে 100 টকা হ'ব ঠিক আছে তো এখিনি হল আৰু এটা কথা ক্যান্ডিডেটস অ্যাপ্লাইং ফ্রম Assam will not be entitled to interstate transfer until they are promoted to scale 4 or complete 12 years of service মানে 12 বছৰ নোহোৱালৈকে বা আপোনাৰ জলদি প্ৰমোশন হৈ নগলে বা 12 বছৰ নহলে আপোনাৰ ট্ৰান্সফাৰ নহয় অসমতে থাকিব পাৰিব 12 বছৰলৈকে তো এটো আসলে নোটিফিকেশনটো কেনেকুৱা লাগিল কব আৰু এনেকুৱা নোটিফিকেশনৰ বাবে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক টেলিগ্ৰাম চেনেল আছে ডেসক্ৰিপচনত আছে জয়েন কৰি লওক কাৰণ মোক সাপোৰ্ট কৰক মই এনেকুৱা আৰু ভিডিও আপোনালোকৰ বাবে বনাই গৈ থাকিম